আচ্ছা তুমি সন্তান পালন কি হৈছিল না সন্তান পালন তুমি কি হয় স্টাফ হয় কি স্টাফ হা তোমাক ইয়াত কিয় আহিবলৈ দিছে সন্তান পালে থাকিবলৈ কৈছে এৰেষ্ট কৰোঁতে ঘৰত মাটি আছে তোমাৰ এৰেষ্ট কৰোঁতে নাই তোমাক এৰেষ্ট কৰিব লাগিব তুমি ইয়াক গুণ্ডা কৰিছেতো এৰেষ্ট কৰোঁতে এৰেষ্ট কৰি লৈ যাওক তুমি থানা যাব লাগিব এতিয়া সিহঁতৰ এগ্ৰিকালচাৰ এটা কেছ দিছে ক'ত গ'ল আপোনালোকৰ ডিপাৰ্টমেণ্ট ক'ত গ'ল আপুনি ইঞ্জিনিয়াৰ কেছ এটা কৰক চেক কৰক লিখক আমাৰ চাৰ্কল অফিচাৰ আছে চাৰ্কল অফিচাৰ কোন তাৰ দায়িত্বটো কি গম পায় আপোনালোকে গম পোৱা সত্ত্বেও আপোনালোকে এনেকৈ কৰিছে না আপোনালোকে ঘোচ খাইছে নেকি মাটি আনি দিবলৈ তেতিয়া আপোনালোকক দৰমহা দি পেলাই চৰকাৰে ৰাখিছে কি কাৰণত ৰাখিছে ইয়াত ইঞ্জিনিয়াৰে হাত আছে নেকি ইয়াত মাটি দিয়া তেতিয়া চন্দন কি ঘোষ আছে চন্দন পালৰ এগেইনষ্টত কেছ এটা লক্ষ্য কেতিয়া ঠিক আছে আমাৰ ৱাটাৰ ৰিচোৰ্চৰ মাটিটো তেওঁ এনেকৈ দখল কৰিছে বুলি আপুনি কেছ এটা লিখক আৰু এখেতক এতিয়া এৰেষ্ট কৰক আপোনাক দায়িত্ব দিছে মানে কিয় দাদাগিৰি কৰিবলৈ আহিছে আমি দাদাগিৰি কৰা নাই তুমি গুণ্ডাগিৰি নহ'লে চৰকাৰৰ মাটিটো কেনেকৈ কাঢ়িবলৈ আহিছা মালিকে মালিক কোন হয় কোন মালিক হয় চৰকাৰৰ এগেইনষ্টত যাব পাৰা দাদাগিৰি দেখুৱাবলৈ আহিছে এইফালে কওক এতিয়াই কওক মই চন্দন পালে পঠিয়াৰ কাৰণে মই ইয়াত আহিবলৈ বাধ্যত পৰিছিলোঁ মোৰ ইয়াত দুখী নাই যিমান দুখ আছে চন্দন পালত দুখ আছে বোলে কওক মিডিয়াৰ আগত এতিয়া কওক নাম কওক তুমি নাম কৈ লওঁ জলদি মই তুমি জড়িত নহয় বুলি কৈ লওঁ জলদি নহ'লে বিপদ আছে বাঙালীতে কওক হবে আমরা মানে আমি চন্দন পালের স্টাফ আমাকে এখানে থাকতে পারছি এই জন্য তোমার নাম কি মনোজ দেবনাথ কেতিয়াৰ পৰা আহিছা কেতিয়াৰ পৰা ৰখি আছে এখন মাটি 6-7 দিন হ'ল কেইটা বেনাৰ ইয়াত কেইটা হোৰ্ডিং লগাইছিলে কেইটামান ইয়াত হোৰ্ডিং লগাইছিলে চাইনবোৰ্ড এই ইঠাবিলাক খুলি পেলাইছে ইঠা কাৰ হয় দিদিৰ ঘৰত গৈছিলোঁ এই ইঠাবিলাক খুলি পেলাইছে চন্দন ফালে পেলাইছে এই নিমখবিলাক কোনে ৰাখিছে চিচি কেমেৰা কোনে লগাইছে এইখনত চিচি কেমেৰা যে মালিক চব চন্দন ফালে লগাইছে কি নাম আছিলে তোমাৰ প্ৰণৱ দেৱনাথ জেগাটো ঠিক আছে ডিপাৰ্টমেণ্ট ষ্টাফ